নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। একেবাৰে সহজ পদ্ধতিত বনাম আজি ভেজ পোলাও ৰেচিপি। ইয়াৰ বাবে মই লৈছোঁ লং, ইলাচি, ডালচেনি, জিৰা, কাজু, কিচমিচ, তেজপাত আৰু গৰু ঘিউ। আৰু লৈছোঁ মটৰ, গাজৰ, ফ্ৰেঞ্চবিন, পিঁয়াজ আৰু নহৰু আদা পেষ্ট অকণমান। চাউল লৈছোঁ মই চাহৰ কাপেৰে 2 কাপ বাচমতি চাউল। কুকাৰটো গেছত দি এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি আপোনালোকে আন্দাজ কৰি দিব। এতিয়া মই ইয়াতে গৰু ঘিউ দিছোঁ, 2 চামুচ দিলোঁ। এতিয়া ইয়াতে মই জিৰা, লং, ইলাচি, ডালচেনি, তেজপাত এই সকলোখিনি দি দিম। এতিয়া মই অলপ ৰঙচুৱা হোৱালৈকে লৰাই থাকিব। এতিয়া মই ইয়াতে কাজু খিচমিচখিনিও দি দিম। এনেকে 1 মিনিটমান লৰাই থাকিব। বহুত দেৰি লৰালে কিচমিচখিনি ক'লা হৈ পৰিব। অকণমান ভজাৰ পিছত দেখিছে মই পিঁয়াজ আৰু নহৰুখিনিও দি দিম। ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। এতিয়া মই কাটি থোৱা চব্জিখিনি দি দিম। গেছটো মিডিয়ামত ৰাখি এতিয়া মই চব্জিখিনি অকণমান টাইম ভাজিব লাগিব। সোৱাদ অনুসৰি নিমখ দিলোঁ। দেখিছে আপোনালোকে চব্জিখিনি 5 মিনিটমান ভজা হৈ গ'ল। এতিয়া মই ইয়াতে ধুই থোৱা বাচমতি চাউলখিনি দি দিছোঁ। চাউলখিনি দিয়াৰ পিছত মই গোটেইখিনি বস্তু একেলগে মিলাই পেলালোঁ আৰু এনেকৈ গেছটো মই ল' মিডিয়ামত ৰাখি অকণমান টাইম ভাজিম। অকণমান ভজাৰ পিছত এতিয়া মই ইয়াতে পানী দিছোঁ। পানী আপোনালোকে জোখমতেই দিব। এতিয়া কুকাৰৰ ঢাকনখন মই মাৰি দিছোঁ আৰু 2টা হুইচেল দি দিম। এতিয়া মই কুকাৰটো খুলিবলৈ লৈছোঁ। পোলাও বুলি ক'লে গম পায়েই কেনেকুৱা ধৰণে হ'ব লাগে। সেইকাৰণে মই কাটা চামুচ এখনেৰে ওপৰে এনেকৈ লৰাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।